বাক্সা জিলাৰ নাগৰিজুলি আৰক্ষী চকীত প্ৰতীক হাজেলাৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰে এনআৰচিত নাম নহা প্ৰায় ৩০ শতাধিক লোকে। বৃহত্তৰ নাগৰিজুলি অঞ্চলৰ কেইবাখনো গাঁৱৰ ৩০ শতাধিক ৰাইজ গাঁৱত সমবেত হৈ পথত এক সমদল উলিয়াই আমাক নাগৰিকত্ব লাগে, নাগৰিকত্ব দিয়ক, এনআৰচি মানি লোৱা নহ'ব, প্ৰতীক হাজেলা গো বেক, এনআৰচিৰ বিসংগতি দূৰ কৰক, প্ৰতীক হাজেলা মুৰ্দাবাদ, প্ৰতীক হাজেলাক গ্ৰেপ্তাৰ কৰক আদি ধ্বনি দি নাগৰিজুলিৰ কুম্ভিজুৱাৰ গাঁও উত্তাল কৰি তোলে। প্ৰতীক হাজেলা গো বেক, এনআৰচি না মানো, প্ৰতীক হাজেলাক এৰেষ্ট কৰক, প্ৰতীক হাজেলাক এৰেষ্ট কৰক, ভাৰতীয়সকলক বিনা চৰ্ত নাগৰিকত্ব প্ৰদান কৰক, ভাৰতীয়সকলক হাৰাশাস্তি বন্ধ কৰক, ভাৰতীয়সকলক বিনা চৰ্ত নাগৰিকত্ব প্ৰদান কৰক। দ্বিতীয় খচৰাত নাম থকাৰ পাছতো তথা উপযুক্ত নথিপত্ৰ থকা সত্ত্বেও প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী বনোৱাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। ইপিনে ৰাইজৰ এই সমস্যাৰ খবৰ ল'বলৈ আজি নাগৰিজুলি আৰক্ষী চকীত উপস্থিত হৈ ৫ নং কুকুৰুজাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে এনআৰচিত নাম বাদ পৰাসকলক ধৈৰ্য সহকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী নিজৰ নিজৰ নথিপত্ৰ লৈ পুনৰ আবেদন কৰিব লাগে। কোনো লোকেও যাতে হতাশাত ভুগি আত্মহত্যাৰ দৰে পথ বাছি নলয় তাৰ বাবেও সাংসদগৰাকীয়ে আহ্বান জনায়। এনআৰচিৰ সৈতে জড়িত একাংশ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই বহু স্বদেশী লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে বুলিও উল্লেখ কৰিছে সাংসদ নৱকুমাৰ আৰু ৰবীন্দ্ৰ বিশ্বাসে। এজাহাৰ দাখিলৰ সময়ত তামোলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীও উপস্থিত থাকে। মই এতিয়া কেইবাটাও কথা ওলাই আছে যে প্ৰথম কথা এনআৰচিৰ যিখিনি এনেকুৱা হৈছে ৰাইজে কেছ দিব আহিছে, মই কেছৰ ওপৰত মই ৰাইজক এইটোৱে বিনম্ৰ অনুৰোধ, সুপ্ৰিম কোৰ্টে যি প্ৰক্ৰিয়াগত কথাখিনি কৈছে সেইখিনি কথা তেওঁলোকে কৰে, কাৰণ 120 দিন সময় দিছে, নহ'লে ইয়াত আৰু বহুত কিবা কিবি পলিটিক্স এনেকুৱা হোৱাৰ কথা আছে। অলৰেডি কেবৰ কথা কৈছে আমাৰ মৎস্য ডাঙৰীয়া আহি কিনে, বা 51 এনআৰচি কথা আহিছে, কিন্তু কেবৰ কথাটোত এটাই কথা আছে যে কেবত যদি নাগৰিকত্ব আহে হয়তো তেওঁলোকে ভোটাধিকাৰৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ অধিকাৰবিলাকৰ পৰা বঞ্চিত হোৱাৰ চান্সটো খুবেই আছে। আৰু 51 এনআৰচি মোৰ বোধেদি যিটো অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ'ব গৈ আছে সেই ক্ষেত্ৰতে বেছি কাৰ্যকৰী হ'ব বা সেইটো কাম আহিব। আৰু সেইটো ফালৰ পৰা 51ৰ পিছত যিসকল থাকি যাব তেওঁলোকে হয়তো মানে এইটো যথেষ্ট মানে অসুবিধাৰ সন্মুখীন হ'ব। আৰু আজি 71তে মানুহখিনি নামটো অহা নাই, গতিকে 51 আহিব এনেও কি গেৰাণ্টি আছে? আজি এই মুহূৰ্তত আমি নাগৰিজুলি থানাৰ সন্মুখত উপস্থিত আছোঁ বা থানা চৌহদতে উপস্থিত আছোঁ, কাৰণ মোৰ পিছফালে যিসকল ব্যক্তি থিয় আছে প্ৰত্যেকজন এই অঞ্চলৰ ভাৰতীয় বৈধ নাগৰিক, কিন্তু এনআৰচিৰ ফাইনেল লিষ্টখন প্ৰচাৰ হোৱাৰ পিছত দেখা গ'ল যে হাজাৰ হাজাৰ ব্যক্তিৰ তাৰমানে ইয়াতে নাম এনআৰচিৰ পৰা বাদ পৰিল। তামোলপুৰৰ পৰা ধীৰজ উপাধ্যায়ৰ ৰিপৰ্ট, দৈনিক গণবাৰ্তা।